নমস্কাৰ, মই অল কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হয়। মোৰ নাম মিনতি বৰা। আজি আমি ইয়াত কিয় আহিব লগা হ'ল, যিহেতু আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হাওৰাঘাট ব্লকৰ NRM অফিচৰ আমাৰ পশুচাখী চামেলি কৰপীয়ে যোৱা 3 তাৰিখে আৱাজ প্লাছ ছাৰ্ভে কৰি থকা অৱস্থাত তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ ইহলীলা সম্বৰণ কৰিবলগীয়া হয়। সেইবাবে আমি আমাৰ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট হৈ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আৰু তেখেতক শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই আমি শোক প্ৰাৰ্থনা আমি পালন কৰিবলৈ আজি ইয়াত উপস্থিত হৈছোঁ। যিটো SRLM আছে তাৰ সৈতে জড়িত হৈ আছিল আমাৰ চামেলি কৰপী নামৰ এগৰাকী পশুসখী। তেওঁ কমিউনিটি কেডাৰ। এই কমিউনিটি কেডাৰগৰাকীৰ মাজতে আমাৰ আৱাজ প্লাছ 2024-25 ছাৰ্ভে হৈ থাকে, প্ৰিলিমিনাৰী ছাৰ্ভে হৈ থাকোঁতে তেখেত এদিন প্ৰেছাৰ ষ্ট্ৰ'কত আক্ৰান্ত হ'ল। তাৰপিছত হাস্পতালত তেওঁ যোৱা 3 এপ্ৰিল তাৰিখে ঢুকাল। আজি সেই উদ্দেশ্যতে প্ৰায় 100গৰাকীমান আমাৰ SRLMৰ কৰ্মী আৰু কমিউনিটি কেডাৰৰ উপস্থিতিত আজি আমি হাওৰাঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত এখন শোকসভা অনুষ্ঠিত কৰিছোঁ। আৰু এই শোকসভাত আমাৰ কমিউনিটিসকলে প্ৰয়াত চামেলি কৰপীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছে। আৰু এই কাৰ্যসূচীত আমাৰ তেখেতলোকৰ নিজা যিটো সংগঠন আছে, তেওঁলোকৰ কমিউনিটি কেডাৰসকলৰ সংঘৰ সভাপতি মহিলা বাইদেউগৰাকীয়েও অংশগ্ৰহণ কৰিছে আৰু কাৰ্যালয়ৰ আমাৰ BPMৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিছে। আৰু আমি এই সুযোগতে তেখেতৰ আত্মাৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আশা কৰিছোঁ যাতে আমাৰ ভৱিষ্যতে তেখেতৰ পৰা অন্ততঃ সৎকৰ্মৰ পৰা যাতে প্ৰেৰণা লৈ আমি হাওৰাঘাট উন্নয়ন খণ্ডৰ সকলো কৰ্মচাৰী আগবাঢ়ি যাব পাৰোঁ। নাথ, মই হাওৰাঘাট ডেভেলপমেণ্ট ব্লকৰ NRLMত কৰ্মৰত জীৱিকা সখী হ'ম। আমাৰ এই যোৱা 21 তাৰিখৰ পৰা আমাৰ আৱাজ প্লাছ ছাৰ্ভে কৰিব দিছে আমাৰ ওপৰমহলৰ পৰা। তো আমি আৱাজ প্লাছ ছাৰ্ভে কৰি থকা সময়ত পৰা আমাৰ লগৰীয়া এজনী পশুসখী বাইদেউ শ্ৰীমতী চামেলি কৰপী কৰ্মৰত অৱস্থাত তাই ইহলীলা সম্বৰণ কৰিছে। গতিকে আজি আমি তাইক লীলা সম্বৰণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিশেষ অনুৰোধ, আমি সকলো অল কেডাৰ্ছ সকলোৱে যে এনেকুৱা যদি আমি কৰ্মৰত অৱস্থাত কিবা এটা আমাৰ মৃত্যুবৰণ হ'বলগীয়া হয়, তেতিয়াহ'লে এককালীন সহায় আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।